সকালে বোমা মারলো মন্ডল খুড়াহাতৰ ঘৰত। এই মণ্ডলে কণ্ডল নাংগালিহে ৰক্ষা এটা অন্য যেনতেন বোমা কিন্তু হিলৈছে আর। হেই মানৱ মানৱ ক'ত আছা ভাই তুমি? হাও কাঞ্চা ভাই ধনে ইমান ৰাতিপুৱাই পুৱাই আহিলা যে, ক'ৰবাত কিবা হ'ল নেকি? মানৱ ভাই হৈছে হৈছে, এটা ডাঙৰ কথা হৈছে। কি কোৱা হে? ভয় কৰিব লগা একো হোৱা নাই নহয়। হয় নেকি? কোৱাচোন কোৱা, কি হ'ল কি হ'ল? এই যোৱাকালি যে আমি মণ্ডল খুড়াহাতৰ ঘৰত বম ফুটাইছিলো হা, সেই মণ্ডল খুড়াৰ বিচনাৰ পৰা পৰি বোলে কিবা হৈছে। মই জানিছিলোৱেই কিবা এটা হ'ব বুলি। সেই ব'লাচোন ব'লা, ভূতৰ তাত যাই আমি, সি শুনিলে খুব ভাল পাব। ব'লা ব'লা। এই ভূত ভূত এই ভূত ভূত, ইমান দেৰিলৈকে আৰু মানুহ বাগা দি থাকে না। হেই শান্ত নুঠাই যা। এই গজমূৰা নিৰ্বংশ, তোৰ ঘৰত কাম চাম নাথকে নেকি একো? হা, ইমান ৰাতিপুৱাতে যি মৰবা আহা? সেই এলেহুৱা ধৈৰ পচালা নিকাম্মা, তোৰ মতে সেইটাও ৰাতিপুৱা হৈ আছে? নবস্তিৰ মানুহ নলবাৰীত যাই চব্জি বিকি আহিলাক। কেইটা বাজিল জানা তই? 10টা বাজিল 10টা। হাও মানৱ দেখোনে লগত কাঞ্চা ভাইও। সেই চলিয়াক কেছটো কিয়ে? এই টেমা, এই ভূতে গমে বনাই নেকি? নাই ক'ত পাবই, টোপনি মাৰি মাৰি ইতে উঠছি। সেই ভূত ভাই, কালি কি হ'ল জানা? আমি যে বম ফুটাই আহিছিলো মণ্ডলৰ ঘৰত, সেই বিচনাৰ পৰা পৰি বোলে কিবা হৈছে। শুনিছো ভৰি এটা ভাঙিছে বোলে। সেয়া আমাক জেলত পঠিওৱাৰ পৰিণাম। য়েছ য়েছ, যেনেই কুকুৰ তেনেই টাঙোন। ভূত টিপ ফৰ টেট। আমাক জেলত একদিনহে ৰাখছিল, তাক 1 মাহৰ কাৰণে বিচনাত শুৱাই দিলো আমি। দিছ ইজ দ্য টেকনিক। যাৰে তাৰে মাথাই ঢুকি নাপায় এইবিলাক।